মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে তোমালোকৰ যি ইণ্টাৰনেল এছেছমেণ্ট দিলা তাৰ নাম্বাৰবিলাক চাব পাৰিবা এতিয়া তোমালোকে টেষ্টত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত যি তোমালোকৰ টেষ্ট ওলাব ইয়াতে তোমালোকৰ ওপৰত আহিব আপকামিং টেষ্ট নো আপকামিং টেষ্ট আৰু প্ৰিভিয়াছ টেষ্টত ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকে আগৰ স্ক'ৰবিলাক চাব পাৰিবা এটা আমি ইয়াতে ক্লাছ এতিয়ালৈকে 4টা টেষ্ট পাতিছোঁ 4টা টেষ্টৰ 4টা টেষ্ট তলতটো চোৱা চেণ্ট্ৰেল এছেছমেণ্ট 1 45 কিন্তু এইটো ইয়াৰ ক্ষেত্ৰত এটা খেলিমেলি সৃষ্টি হৈছে আমাৰ এই ষ্টুডেণ্টজনে 20 ভিতৰত 20টা কমপ্লিট কৰিছিল গতিকে তেওঁৰ এই 20 ভিতৰত 20 কমপ্লিট কৰিলে এইটো 100 হ'ব লাগিছিল কিন্তু 45 দেখুৱাইছে এইটো খেলিমেলি হৈছে এইটো অকল তোমালোকৰ নহয় বা আমাৰ নহয় প্ৰায় অসমৰ প্ৰায়বিলাক ষ্টুডেণ্টৰ হৈছে বহুতে ফোন কৰিছে আজি বহুতে মেছেজ দিছা যে কিছা আমাৰ স্ক'ৰটো আমাৰ কমি গৈছে অৰ্থাৎ আমি পাব লগতকৈ কম পাইছোঁ গতিকে ইয়াৰ সমাধান নিশ্চয় সেবাৰ তৰফৰ পৰা দিব বা সেবা কোৱা হৈছে বিভিন্ন যিবিলাক গ্ৰুপ আছে ষ্টেটৰ যিবিলাক গ্ৰুপ আছে গ্ৰুপবিলাকতো শ্বেয়াৰ কৰা হৈছে কেআৰপি গ্ৰুপতো শ্বেয়াৰ কৰা হৈছে যে কি কথাটো এতিয়া এই ষ্টুডেণ্টজনৰ মই ডাঠিকে ক'ব পাৰোঁ আমাৰ বিদ্যালয়ৰ এই ষ্টুডেণ্টজনে 20 মাৰ্কছ 20 ভিতৰত 20 কমপ্লিট হৈছিলে গতিকে তেখেতৰ কোনো কাৰণতে 45 হ'ব নোৱাৰে তোমালোকৰো এনেকুৱা ধৰণে চেক কৰি চোৱা তোমালোকৰ খেলিমেলি হৈছে নেকি আৰু খেলিমেলি হ'লে তোমালোকে এই কথাটো তোমালোকৰ বিদ্যালয়ৰ ছাৰক ক'বা তোমালোকে একো অশান্তি কৰিব নালাগে বা মানসিকভাৱে ভাগি পৰিবৰো প্ৰয়োজন নাই বা কোনো চিন্তা কৰাৰো প্ৰয়োজন নাই ইয়াৰ সমাধান নিশ্চয় সেবাৰ তৰফৰ পৰা দিব পৰ্টেলত নিশ্চয় কিবা খেলিমেলি হ'ব পাৰে কিন্তু তোমালোকক কথাখিনি জনাটো জৰুৰী এই কাৰণে কাৰণ তোমালোকে কথাখিনি গম পাব লাগিব যে কি ক'ত মাৰ্কছটো গম পায় তোমালোকে তলত যি টেষ্ট অপশ্যন আছে টেষ্ট অপশ্যনত ক্লিক কৰি প্ৰিভিয়াছ টেষ্টত ক্লিক কৰিলে তোমালোকে তোমালোকৰ মাৰ্কসমূহ চাব পাৰিবা